নমস্কাৰ বন্ধু বান্ধৱীসকল, বিশ্বকৰ্মা পূজাৰ সকলোলৈ শুভেচ্ছা থাকিল। আজি আমাৰ ঘৰতো বিশ্বকৰ্মা পূজা পাতিছোঁ। এনেকৈ ইয়াৰ প্ৰসাদ চসাদ সকলোবিলাক যোগাৰ কৰি ল'লোঁ আৰু এইফালে আমাৰ ৰাম সিং আৰু ই কাটিছে প্ৰসাদবিলাক আৰু এইফালে মোৰ স্কুটি ধুই মেলি ৰেডি হৈ গ'ল, ধুনীয়াকৈ থৈ লৈছোঁ আৰু বৰ্তা গাড়ী আৰু লগতে এইফালে দাদা গাড়ীও ধুনীয়াকৈ ধুই ল'লে আৰু পূজা কৰিবৰ কাৰণে। আৰু এইফালে মই বহি লৈছোঁ পুৰি বনাবৰ কাৰণে, সকলোৱে খাবৰ কাৰণে। লুচি পুৰি বনাই আছোঁ বিশ্বকৰ্মা বুলি আজি। লুচি আকৌ পুৰি একেটাই নহয় জানো? এইখিনি বেলি ল'লোঁ, ইমান ভাল হোৱা নাই যিহেতু ইমান ভালকৈ নাজানোৱেই বনাবলৈ। আৰু এইফালে বা ঘৰৰ পৰা প্ৰসাদ দিলে এনেকৈ। এতিয়া মই ধূপ চাকি জ্বলাই ল'লোঁ আৰু সকলোৰে বাবে প্ৰাৰ্থনা কৰিলোঁ যাতে কাৰোৰে এক্সিডেণ্ট নহয় আৰু মোৰ স্কুটিখনে মাইলেজ বেছি দিয়ে, তাৰ বাবেও প্ৰাৰ্থনা কৰি ল'লোঁ। এইফালে প্ৰসাদ চসাদ চব ৰেডি হৈ গ'ল, এতিয়া খাব লাগে। আৰু এতিয়া ইহঁতি খাবলৈ ষ্টাৰ্ট দি দিলে প্ৰসাদ আৰু লগতে ৰুটি পুৰি চব্জি আৰু বিয়েৰো আছে অলপ। অকল আটাখিনি মঠি লৈ বেলিহে দিলোঁ, বৰমাই বাকীবিলাক বনালে। টেষ্টি খাবলৈ বহুত ভাল হ'ল। ভিডিঅ'টো ইমানেই আছিল, ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।